এনেকৈ কি চাইছা? তোমাৰ কপালখনলৈ। কিয়? তোমাৰ কপালত মই মোৰ নাম লিখিব খোজো। কপালত কোনে নাম লিখি? লিখা যদি হৃদয়ত লিখা, গোটেই জীৱনৰ বাবে। আই মিছ ইউ। বহুদিন হ'ল তোমাক লগ পোৱা নাছিলোঁ। এটা এটা দিন আৰু এটা এটা ৰাতি বহুত কষ্টৰে পাৰ কৰিছোঁ। ময়ো বহুত মিছ কৰিছিলোঁ। আৰু কেতিয়াও নাযাবা মোৰ পৰা। অ'কে, নাযাওঁ। আই লাভ ইউ ফৰ এভাৰ। এনেকৈ থাকিব মোৰ লগত। মোকো দিন কৈছিল তোমাক এৰি মই অলপ সময় থাকিব নোৱাৰিম। পিছত সেইজনে দেখোন এদিন নজনাকৈ বহু দূৰ গুচি গ'ল। দিনৰ পিছত দিন ফোন মেছেজ কৰিছিলোঁ, তথাপি কোনো ধৰণৰ সঁহাৰি নাই। প্লিজ সম্পৰ্কবোৰ দুদিনৰ বাবে নগৰিব। সাঁতুৰি যোৱাজনৰ পিছত এজনৰ বহুত কষ্ট হয় আগৰ দৰে থাকিবলৈ। জীৱনটো ঠিকেই চলি থাকে, হঠাতে কোনোবাখিনিত দুখবোৰে একলগ হৈ জীৱনৰ লগত খেল খেলিবলৈ আৰম্ভ কৰে।